আজি প্ৰকাশ পাইছে যোৰহাট জিলাৰ যিখন হাফ ইয়াৰলি ৰুটিন সেইখন ৰিভাইজকৈ প্ৰকাশ কৰা হৈছে অৰ্থাৎ হাফ ইয়াৰলি যি এক্সামিনেশ্যন চলি আছিলে সেইখিনি পষ্টপন হৈছিলে আৰু আজি প্ৰকাশ পোৱা নতুন ৰুটিনখনৰ মতে কাইলৈ 24 তাৰিখৰ পৰা যিখিনি এক্সাম বাকী ৰৈ গৈছিলে সেইখিনি কণ্টিনিউ কৰা হ'ব আৰু ৰিভাইজ ৰুটিনখন তোমালোকে চাই লোৱা আৰু তোমালোকৰ আগৰ যিখন ৰুটিন আছিলে সেইখনৰ সৈতে অলপ সালসলনি হৈছে চ' ভালকৈ চাই সেইমতে পঢ়া শুনা কৰি যোৱা